ও আমার মহারাজ এইবার পরা আনলা বলে বড় রূপবতী হয় খুলিস কইনা ধনি সদরতে চলি হয় চলি যায় বুঢ়া বুঢ়ী চলি যায় বুঢ়া বুঢ়ী চলি যায় ধনার মা আশা ভেটি বাড়া করি মহারাজুর বিয়া আজি না কালি আজি না আমার তো তারিখের ভুল নাই বিয়া আজি হয় দৈগাহারে কোনবা পাছা পুরি দরকারি বিয়া আজি নহয় নেকি ও উপরে ভালো দেখো একো দিয়া নাই 6 নম্বর বিয়া ও সেই কারণে মহারাজ মহারাজের বিয়া কেন বিয়া হবো এখান উপায়টো নাই আৰু আমাৰে মহারাজ কিবা খাবা পালিও নাপালিও আমি ৰভা খান দেও দে এই ৰভা খানে কত জানে গাতত নাই ও মহারাজের বিয়া যাত্রা কামর বুলি পোতাই নাই দেখো না কি বিয়া হবো এখান দে আমারে ধর আর উপরে নাই যাত্রা কলর পুলে পোতাই যাত্রা কলর পুলে পোতাই এ ধরা কইনা ঘুয়াই আনি অহর ভাল তলে অপুরোহিতে বিয়ার কাম আরম্ভ করিলা অপুরোহিতে বিয়ার কাম আরম্ভ করিলা দে বহারাতে বহা হে ধরা কইলে বহারাতে ও ধরা কইলে বহা হাত জোর করা ও মই জি কম
মোৰ মুখে মুখে কৈ যাবা এতে হৰ্ষিতা গন্ধপুষ্পে ৰূপে নম আৰু এটা ফুল দ ওম জলে নম নম বুলি বুলি ফুলটো এৰি দিবা ওম জলে নম ওম ফুলে নম টাইমো বহুত দেখি ওম গোটেই নম আইসকলে এটা উৰুলি দিব লাগে আইসকলে উৰুলি দিয়ক গোসাই পূজা কৰে আমাৰ দৰাই গোসাই পূজা কৰে আমাৰ দৰাই কইনাৰ মালিক দৰাৰ জীয়েক যেন পায় কইনাৰ মালিক দৰাৰ জীয়েক যেন পায় ও আকাশত ওলাইছে ভূতা তৰা আকাশত ওলাইছে ভূতা তৰা কইনাজনী পালে বুঢ়া দৰা কইনাজনী পালে বুঢ়া দৰা ও স্বৰ্গতে আছিলা স্বৰ্গ সুখত স্বৰ্গতে আছিলা স্বৰ্গ এতিয়া থাকিবা সতিনীৰ লগত এতিয়া থাকিবা সতিনীৰ লগত এতিয়া থাকিবা সতিনীৰ লগত এতিয়া থাকিবা সতিনীৰ লগত অ পিয়া অ পিয়া অ পিয়া তহঁতে গাই শেষ করবি নাকি আমিও দেখুন বুড়ি গীতায় কাঠির কোনায় কোনায় বই থাকবে আমার কিবা মন নাই আমিও কিবা হলো মন গাও দে মা গাওয়ান আগবাড়ি ভাই ওরা ধরবি দে ও পালা কামারবি ভাই হরি বোলা হরি বোলা ও ঘর খৈরে বাগনা ও মোর মা গছবোৰ এখন খুলি খুলি যায় ও পলিষ্টাৰৰ হে বাছা কি করবি ও দাবার পূজাত ডাঙৰ পৰা আনি দিছিল বাছা ঠগেছি কাপোৰ চিনি নাপায় ভালকে কাঠি মাৰি ল অলপ লৈ লাল লগত খেলাব হা মঙা নাই নহয় বাছা কি করছে লাগে দে ধরবি হা ও ঘৰৰ পিছৰ খৈৰে বাংলা ও মোৰ মাই থোপা থোপি লাগে ও গল বুঢ়া হলে মায়ত ও গছত ফল নধৰে শান্তি নাপাওঁ এই মখাত ধৰি অসুবি হৈছে বছৰ বিৰাই লৈছে খাই বুজলাই লাগিলে মাৰি লৰা যায় ডাঙৰ কৰি আপাতো থাকা আপিতো থাকে যা দূৰে এৰাৰি নাই কান্দে ধৰা কাটি মাৰিবি লগত থাকে কথাৰ পৰা গোটেই মখা উঠছে বাছা কি কৰবি নাহিলে আকৌ ভিকবো মাছ মাও ক'ত থাকবি ওলাই দিব ঘৰৰ পৰা উপায় নাপাব কি কৰি থাকব সেইকাৰণে বুঢ়া গছত সাৰ গোবৰ নেবে আজিকালি বুঢ়াই দেখো মোৰ বিয়া পাতবেলে ৰে আজিকালি বুঢ়াই দেখোন বিয়া আজিকালি বুঢ়াই দেখো মোৰ মাই বিয়া পাতবেলে আজিকালি বুঢ়াই দেখোন বিয়া পাতবেলে হ'ব দে হৰি বোলা হৰি বোলা এই গীতে মাতে বিয়াখন অশেষ হৈ আয়তী গণক চাই পুৰোহিতে আয়তী গণক চাই পুৰোহিতে
मुरली दुकारा दिया है आयोती ओल रागरली दिया কইনা ঘর লইয়া হে আয়তি বর কইনা ঘর লইয়া সম্বৰণ আৰু সূৰ্যদেৱৰ কন্যা তপতীৰ বিয়া শেষ হৈ যায়। কিন্তু কি আচৰিত কথা, সেইদিনাৰ পৰা ৰজাই ৰাজসভালৈ এদিনো যোৱা নাই। মন্ত্ৰীগণে বোলে ভাইহঁত কি কৰায় প্ৰজাক পাহৰিছে ৰজাই নতুন কিমান দিন হল আমি বড়দের মুখে দেখা এতিয়া প্রজাগণৰ এতিয়া প্রজাগণৰ মতে পার হই কদিন নতুন রানী কদিন নতুন রানী খুলা খুলা প্রাণ বসরনাথ ঘর সবি অহতি লীলা লগতুয়ারি সুভতি বলো আর ইয়া থাকিব মোরা লাগালো মলাই বনৰ মাজত থাকিম নতুন রানী
কৈ এই বনৰ মাজত ৰজা ৰাণীৰ 12 বছৰ স্বৰ্গত থাকি দেৱগণাই সকলো স্বৰ্গত থাকি দেৱগণাই অমৰণক চাই ইন্দ্ৰই আদেশ কৰিলা সম্বৰণৰ ৰাজ্যত তুমি আৰু সেইদিনাৰ পৰা ৰাজ্যত অবৰষুণ এই খাল বিল যত আছিল শুকাই খাল বিল যত আছিল হৰি হৰি প্ৰভু এই শস্যৰ পথাৰত যাবে অজুই লাগি এই পশু পক্ষী কত মৰিল পশু পক্ষী কত মৰিল অসন্নাবনে বোলে আমি এটা কাম কৰো জুই লগাই ৰজা ৰাণীক হাতে হাতে জুই লৈ প্ৰজাগণ আগুৰি ধৰিলা ৰক্ষা কৰা গৰু বুলি মাতিব লাগিলা পিছত গন্ধৰ্ব ৰজাই সেই পাণ্ডৱসকলক সুধিছিল এতিয়া বুজি পালনে পাণ্ডৱসকল যিজন ৰজাই এজনী সামান্য নাৰীৰ কাৰণে তেওঁ ৰাজ্য ধন প্ৰজা কৰি থৈ
সেই অৰণ্যৰ মাজত 12 বছৰ কটাইছিল সেই ৰজাজন কোন জানা? তোমালোকৰ তৃতীয় পাণ্ডৱ অৰ্জুন। আৰু অৰ্জুন তুমিও বুজা নাই নে? পূৰ্বৰ জন্মত দেখোন তুমি মোতকৈও নিৰাজ আছিলা। আৰু এতিয়া কাক তুমি নীলা বুলি ক'বলৈ নুখুজিছা? তোমালোকে কিমান ভাল ভাবি জানো চাই চাওঁ। একেজনী ভাল জাক লৈ আছা দেখো কন্ত ভাই। একেজনী ভাল জাক লৈ আছা দেখো কন্ত ভাই। ইচ্ছাকেজনী বহু একনে ভাই বোৱাৰী চিনি নাপায়। ও আমাৰ লাজ লাগি যায়, ও আমাৰ লাজ লাগি যায়। গন্ধৰ্ব অনিজ স্থানে আৰু ৰাইজ সেই অৰ্জুনৰ পূৰ্ব জন্মৰ সেই কথা অসমাপন तुम्हारा शरण है तुम्हारा शरण है लोय लुखारे আমি অতি মূলমতি একো কিনা জানো তোমার শৰণে আমি শৰণ পহিলো ভালো জানি নিৰন্তৰা হেৰি মকাম বিহুকে থাকিলো ঈশ্বৰৰ নাম যাবলৈ ওলা
জনা আছিল বহুদিন হব পাগলে গরিবৰ মায়াৰ তালি বাবি কহৰে ঘৰ যাব বুলি প্ৰসাদ বিতৰণ এবাৰ হৈ গৈছে ন এবাৰ নাম্বাৰ দি প্ৰসাদ বিতৰণ হ'ব আৰু যিসকল ভকত প্ৰসাদ লোৱা নাই তেওঁলোকৰ প্ৰসাদ ল'বলৈ অনুৰোধ জনোৱা হ'ল আৰু লগতে আমাৰ
ভাল হৈছে দে